নিশা মাৰ্ঘেৰিটাত কয়লা ভৰ্তি ট্ৰাক দুৰ্ঘটনাগ্ৰস্ত নিয়ন্ত্ৰণ হেৰুৱাই চৌহদৰ পকী ৱাল ভাঙি মহতিয়াই নিয়ে দুখনকৈ বাহন নিশা মাৰ্ঘেৰিটাত আৰম্ভ হয় কয়লা পৰিবাহী বাহনৰ দুৰাত্ম আজি নিশা মাৰ্ঘেৰিটাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা নিশা কয়লা পৰিবাহী ট্ৰাকখনে ৰাজপথত নিয়ন্ত্ৰণ হেৰুৱাই চৌহদৰ ৱাল ভাঙি বাগৰি পৰে দুৰ্ঘটনাটোত গেৰেজত ৰখাই থোৱা দুটা পৰিয়ালৰ দুখন গাড়ীও ক্ষতিগ্ৰস্ত হয় দুৰ্ঘটনাগ্ৰস্ত 16 চকীয়া ট্ৰাকখনৰ নম্বৰ হৈছে AS10C9817 দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ চালক হেণ্ডিমেন ক্ষতিগ্ৰস্ত দুইটা পৰিয়াল উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটাৰ কৰ্মচাৰী কিন্তু ইয়াৰ পিছতো কিন্তু উত্তৰ পূব কয়লা ক্ষেত্ৰ মাৰ্ঘেৰিটা বিষয়া নাইবা পৰিয়াল দুটাই সংবাদ মাধ্যমৰ আগত কোনো মন্তব্য প্ৰদান কৰাৰ পৰা বিৰত আছে আৰু এতিয়া আচৰিত কথাটো হ'ল যে মাৰ্ঘেৰিটাৰ কয়লাৰ লগত জড়িত কোনো বিষয়াৰ ওপৰত সকলোৱে নীৰৱতা অৱলম্বন কৰাক লৈ মাৰ্ঘেৰিটাৰ পৰা মৃদু বৰুৱা ৰিপৰ্টাৰ লাইভ অসম ৰিপৰ্টাৰ লাইভ অসম